Hey guys, good morning. আপোনালোকে বাৰু কেতিয়াবা ৰঙালাও ফুলৰ বৰা খাই পাইছেনে বাৰু? আজি মই আপোনালোকক দেখুৱাম ৰঙালাও ফুলৰ বৰা কেনেকৈ বনায়। ৰঙালাও গছৰ পৰা মই ৰঙালাও ফুল আছিলে ছিঙি আনিছোঁ। ছিঙি আনিলোঁ। তাৰপিছত এতিয়া যোনটো ৰঙালাও ফুলৰ চাইডত ঠাৰিটো থাকে সেই ঠাৰিটো এনেকৈ গুচাই ল'ম। এনেকৈ গুচাই লৈছোঁ সুন্দৰকৈ। তাৰপিছত পানীটো ধুনীয়াকৈ ধুই লৈছোঁ। একদম ধুনীয়াকৈ ধুই হৈ গ'ল। এতিয়া আকৌ বনাবলৈ আৰম্ভ কৰোঁ। ধুনীয়াকৈ ধুই কৰি যোৱাৰ পিছত এতিয়া মই কেৰাহী এখন পাতি তাত তেল দি দিছোঁ। তাৰপিছত মই ইয়াত বেচন অলপ লৈছোঁ। বেচন লোৱাৰ পিছত অকণমান হালধি লৈছোঁ, অকণমান নিমখ লৈছোঁ, অকণমান ধনিয়া পাউডাৰ লৈছোঁ আৰু অকণমান গৰম মছলা লৈছোঁ যাতে স্মেলটো ভাল আহে। তাৰপিছত পানী অকণ দি ধুনীয়াকৈ মিহলাই লৈছোঁ বেচনখিনি। মিহলাই লোৱাৰ পিছত এতিয়া এই ৰঙালাও ফুলকেইটাত মই এনেকৈ বেচন লগাই ধুনীয়াকৈ লগাই তেলখিনি গৰম হওঁতে কেৰাহীত দিওঁ। গোটেইকেইটা এনেদৰে দি দিছোঁ। অকণমান হৈছে চক হৈ আহিছে আৰু এফালে হৈ গৈছে। লুটিয়াই দিওঁ। কিমান ধুনীয়া ৰং আহিছে। দেখিবলৈ কেনেকুৱা লাগিছে বাৰু এবাৰ কমেণ্টত জনাব। এতিয়া হৈয়ে গ'ল আৰু এতিয়া এয়া চাওক ফাইনেল লুকটো কেনেকুৱা লাগিছে। আপোনালোকৰ বাৰু খাবলৈ মন গৈছে নেকি? যদি মন গৈছে তেনেহ'লে সোনকালে ট্ৰাই কৰি চাওক এবাৰ। আৰু মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। টাটা, বাই বাই।